গ্রাম উন্নয়ন বিভাগত ব্যাপক দুর্নীতি অনিয়মৰ অভিযোগ 4 বছৰেও সম্পূৰ্ণ নহল পথ পকীকৰণৰ কাম দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীৰ সহযোগত একাংশ ঠিকাদাৰৰূপী জনপ্ৰতিনিধিয়ে পঞ্চায়তে গঢ়িছে দুৰ্নীতিৰ পাহাৰ শেহতীয়াভাৱে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 1 আৰু 2 নং বৰুৱাছাৰ গাঁও পঞ্চায়তত বহুত দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে গাঁও পঞ্চায়তখনৰ উলুবাৰী গাঁৱৰ আলিমুদ্দিনৰ ঘৰৰ পৰা খাৰুপেটীয়া ওদালগুৰি ৰোড লৈ যোৱা পথটো নিৰ্মাণৰ বাবে 2015 আৰু 16 বৰ্ষত MGNREGAৰ অধীনত অসম চৰকাৰ গ্ৰাম উন্নয়ন বিভাগে আবণ্টন দিছিল 18 লক্ষাধিক টকা উক্ত আবণ্টিত ধনেৰে বিগত 3-4 বছৰে সম্পূৰ্ণ নহল পথটোৰ পকীকৰণৰ কাম নামমাত্ৰ কাম কৰি দায়িত্ব সামৰিছে ঠিকাদাৰে বৰুৱাজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত উলুবাৰীৰ আলিমুদ্দিন হাউচ টু ওদালগুৰি KPT ৰোডত এখন গ্ৰামীণ ৰাস্তা এই ৰাস্তাৰ আমাৰ কৃষিজীৱী ৰাইজৰ কাৰণে এখন স্কিম লোৱা হৈছিল চৰকাৰৰ তৰফৰ পৰা 2015 পৰা কিন্তু 2015 পৰা কামখিনিৰ প্ৰতি মাহে বিল উঠাই আছে কিন্তু আজিলৈকে ৰাস্তাখিনি শেষ হোৱা নাই আমি তথ্য সহকাৰে জানিব পাৰিছোঁ যে 49,000 ইটাৰ ইতিমধ্যে বিল উঠাইছে কিন্তু ইয়াত আমি প্ৰত্যক্ষ কৰিছোঁ যে ইয়াত মাত্ৰ 15,000 পৰা 20,000 ইটাৰ কাম হে কৰিছে কিন্তু আমি এনেকুৱা এখন পিছপৰা অঞ্চলত কৃষিজীৱী ৰাইজৰ কাৰণে ৰাস্তা দিয়া হৈছে বাৰিষা আহিলে ৰাস্তা জহি খহি যায় এই ৰাস্তাৰ মাজেদি আমাৰ কৃষিজীৱী ৰাইজে শাক পাচলি লৈ যাব নোৱাৰে ইয়াত কিছুমান ঠিকাদাৰে গাফিলতিয়ে ঠিকাদাৰে বা কিছুমান ইঞ্জিনিয়াৰে নিজৰ পকেট পূজা কৰাৰ কাৰণে এই আমাৰ পিছপৰা অঞ্চলৰ যিবিলাক স্কিম আহে নিজে এনেকৈ গায়ব কৰি আছে আমাৰ দৃষ্টিগোচৰ হৈছে আৰু এই কামটো কোন ঠিকাদাৰে কৰিছে এই কামটো এই পথটোৱে উদঙাই দিছে পঞ্চায়তৰ সচিব তথা জনপ্ৰতিনিধিসকলৰ উন্নয়নমূলক কাম কাজৰ নমুনা পথটোত হোৱা দুৰ্নীতি অনিয়ম সম্পৰ্কে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক এখনি লিখিত অভিযোগ দাখিল কৰে যদিও খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আমি এই পিছপৰা 1-2 নং বৰুৱাজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত উলুবাৰী স্থানীয় মানে ৰাস্তাটো এই ৰাস্তাটো মানে কি আমাৰ জলেৰে জলমগ্ন হৈ থাকে আৰু এই ৰাস্তাটো মানে আমি অহা যোৱা কৰাৰ মানে বহুত ব্যাঘাত হৈছে আমি স্থানীয় ৰাইজক মানে দেখা পাইছোঁ আমাৰো অসুবিধা হৈছে গতিকে মই আজি আমাৰ সাংবাদিক বন্ধুসকলৰ দ্বাৰা বা মিডিয়াৰ মাধ্যমেৰে আমি গটকাপ্তানি বিভাগলৈকে আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি পলমেহে আমাৰ ৰাস্তাটো মানে তদন্ত হ'ব লাগেহে কেনেকৈ কিমান টকাৰে বিলটো উঠালে আৰু ইয়াৰ লগত যিমান পৰ্যায় মানে ইঞ্জিনিয়াৰ আদি কৰি যিমান মানুহ মানে হাংগুৰ খাই আছে সকলো মানুহক উচিত তদন্ত হ'ব লাগে শীঘ্ৰে পথটোৰ পকীকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ গ্ৰাম উন্নয়ন বিভাগ তথা অসম চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে কৰিছিল ৱাজেদ আলী আৰু লগতে ইঞ্জিনিয়াৰ জড়িত আছিল ৱাজেদে কৰিছে ইয়াৰ এই কামৰ বিপক্ষে আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে অনতিপলমে এই ৰাস্তাখনৰ তদন্ত কৰি ঠিকাদাৰজনক আৰু ইয়াত যি জড়িত আছে এইবিলাকক উচিত ব্যৱস্থা গ্ৰহণ কৰিব উল্লেখযোগ্য যে কৃষি প্ৰধান অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ পথটোৰে বাৰিষা কালত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে পথচাৰীসকলে অহা যোৱা কৰাত জমৰ যতনা ভোগ কৰিবলগীয়া হৈছে খাৰুপেটীয়া প্ৰখয়বৰ মণ্ডলৰ ৰিপৰ্ট নিউজ টুডে অসম